মীন পালন কৰি লাভ নাই নেকি? এই ভুলবোৰ শুধৰাই লাখ টকা উপাৰ্জনৰ সুযোগ মই দিম আপোনাক। আপুনি মীন পালন কৰি আশানুৰূপ লাভ পোৱা নাই নেকি? তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। মাত্ৰ সঠিক প্ৰজাতিৰ মাছ আৰু সঠিক পৰামৰ্শই আপোনাৰ পুখুৰীক লাভজনক ব্যৱসায়ত পৰিণত কৰিব পাৰে। বহু মীন পালকে কেৱল সাধাৰণ মাছ পালন কৰে, কিন্তু বজাৰত চাহিদা থকা মাছৰ প্ৰজাতি বাছনি নকৰাৰ বাবে লাভ কম হয়। আজিৰ সময়ত বজাৰত ভাল চাহিদা থকা মাছৰ ভিতৰত অন্যতম হৈছে লোকেল শিঙি মাছ, লোকেল মাগুৰ মাছ, টেঙৰা মাছ, এইবোৰ মাছ। এই মাছবোৰৰ বিশেষত্ব হৈছে বজাৰত সদায় চাহিদা থাকে, গ্ৰাহকে ভাল দাম দিবলৈ আগ্ৰহী হয়। সঠিক পৰিচৰ্যাৰ জৰিয়তে ভাল উৎপাদন সম্ভৱ। বিশেষকৈ শিঙি, মাগুৰ আৰু টেঙৰা মাছৰ বাণিজ্যিক পালন কৰি বহু মীন পালকে নিজৰ আয় বৃদ্ধি কৰিছে। কিন্তু কেৱল মাছৰ পোনা পেলালেই নহ'ব, প্ৰয়োজন উন্নত মানৰ পোনা, সঠিক খাদ্য ব্যৱস্থাপনা, পানীৰ গুণাগুণ নিয়ন্ত্ৰণ আৰু নিয়মীয়া পৰামৰ্শ। আমাৰ পৰা মাছৰ পোনা আপুনি সংগ্ৰহ কৰিলে আপুনি পাব উন্নত মানৰ মাছৰ পোনা, পালন পদ্ধতিৰ সম্পূৰ্ণ তথ্য, মীন পালনৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ। আপোনাৰ পুখুৰীক লাভৰ উৎস বনাব বিচাৰে নেকি আপুনি? তেন্তে আজিৰ পৰা আৰম্ভ কৰক সঠিক পৰিকল্পনাৰে মীন পালন। অধিক তথ্য আৰু মাছৰ পোনাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া আছে। আপোনাৰ সফল মীন পালনৰ যাত্ৰাত আমি আপোনাৰ লগত আছোঁ। সঠিক মাছ, সঠিক পৰামৰ্শ, অধিক লাভ। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি ৰাখিব, কামত আহিব পাৰে। ধন্যবাদ।